গুড ইভিনিং, ৱেলকাম বেক টু মাই চেনেল। চ' আজি মানে তৎক্ষণাত ব্লগটো আৰম্ভ কৰিলোঁ। আজি আমাৰ ঘৰত বিষ্ণু পূজা আছে। এতিয়া বা অহা কথা নাছিল, কিন্তু তাই বোলে আহে পূজাত। চ' তাইক ল'ব যাই আছোঁ নলবাৰীত। এতিয়া ঘৰৰ পৰা ওলাইছোঁ। আহি ফালে আপুনি ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈ। অকণমান তেলটো ভৰাই লওঁ। জাষ্ট নাৰিকলী মন্দিৰ আহি পাই গ'লোঁ। চবে এটা কথাই ক'ব, কি কয় নলবাৰীত ৰাসৰ পিছত কিয় যাই আছে, মানে কি কয় আগত ৰাস চাব গ'লোৱে নলবাৰীত, কিন্তু বাৰ এক্সাম হৈ আছিল, সেইকাৰণে নলবাৰীৰ ৰাসত সেনেকৈ যোৱা নহ'ল। চ' আজি পাক লৈ মানে কি আনিব যাই আছোঁ আৰু, নহ'লে আগতে ৰাস চাবলৈ আপোনালোকক ভিডিঅ' দেখালোঁ হয় ৰাসত। চ' ছেড। ইয়াৰ আগতে এটা ভিডিঅ' এটা বনাইছিলোঁ নলবাৰীত কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত ইউনিভাৰ্চিটিত অহা। ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে সেইটো ভিডিঅ' যদি যায় সেইটো চাই ল'ব পাৰে আপোনালোকে। এইয়া ইউনিভাৰ্চিটি আহি পাইছোঁ। আজি কিবা আছে, সেইকাৰণে বহুত ষ্টুডেণ্ট আছে দেখোন। পাক ল'ব আহিছিলোঁ ইয়াতে। আজি কিবা আছিল, গোটেই দেখোন ছোৱালী ল'ৰা ভৰ্তি, একদম লেতেৰা ড্ৰেছ পিন্ধি আহিছিল। কি আছিল আজি ইয়াতে ইমান ছোৱালী একদম ভৰ্তি দেখোন? আজি আমাৰ ইউনিভাৰ্চিটিত ফাৰ্ষ্ট টাইম কনভকেশ্যন আছিলে, তাকে আৰু উদযাপন কৰিলে। কাটি দিয়ক। চিটিৰ পৰা ওলালোঁ, এতিয়া ঘৰৰ অভিমুখে যাই আছোঁ। আহি পালোঁ। আহি পালোঁ, আহি পাই অলপমান এতিয়া ৰেষ্ট লৈ আছোঁ। ঘৰত পূজা আছে, পূজা দেখাম আপোনালোকক। অকণমান ক্লিপ আপোনালোকে চাই থাকিব। কৰি ভিন্দো ঘৰত চব ৰেডি হৈ আছে। বঢ়িয়া বঢ়িয়া কাকা। সেৱা কৰা হৈ গ'ল চবৰে। এতিয়া ভাতটো খাব আৰু লাহেকৈ চবে। পাত চাত পাৰি দিছোঁ ইয়াতে, আপোনালোকক দেখাব পাৰিছোঁ। এতিয়া ভাত খাব বহি গৈছোঁ ককাই ফালে। খাই লওঁ এতিয়া। আমি এতিয়া জুই ধৰি আছোঁ আৰু 10:30মান বাজি গৈছে। এইফালে উজা উঠি আছে চালি। ৰাতি আৰু ব্লগ কৰা নহ'ল, কি কয় সোমাই গ'লোঁ। চ' আজি এতিয়া ৰেডি হৈ গৈছোঁ। আজি ছেকেণ্ড ডে পূজাৰ। চ' আপোনালোকক অলপ ক্লিপ দেখাই থাকিম, চাই থাকিব আগতে। ঘৰৰ পৰা ওলাই আহিলোঁ কিবা ঘৰৰ পৰা ওলাই আহিলোঁ কিবা এটা বজাৰ কৰিব লাগে। চ' সেইটো কৰিলোঁ আমি। ইয়াতে ভাতৰ কাৰ্যসূচী হৈ আছে, মই আপোনালোকক দেখাইছোঁ। অঁ, চব ব্যস্ত, কাকা চাকা চব ব্যস্ত হৈ আছে। কাম কৰিছে, একদম কাম চোৰ। ষ্টেচন হৈ আছে, চবে ফটো উঠি আছে। এতিয়া হাই কৈ দিয়া। মানুহটো নাই, ৰিম্পী বা নাই, আমি চবে মিছ কৰি আছোঁ ৰিম্পী বাক। এতিয়া সেইখিনি পাৰ্টি পূজা আমাৰ কি কয় ককাৰ দিনৰ পৰাই পাতা হৈ আছে। এখন পূজা প্ৰায় 125 বছৰমান হৈছে। এয়া চবেই এতিয়া সেৱা কৰি আছে ঘৰৰ মানুহ, আপোনালোকে চাব পাৰিছে।
চুবা বেছি নে মই পাইছা নে নাই चलते हैं ভিডিঅ' কৰি আছোঁ কাম কৰি আছোঁ চ' ভাগৰো লাগিছে আজি আৰু ভিডিঅ' নকৰোঁ চ' আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট চব কৰি দিব টাটা বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম